ইমান খোজ কঢ়া অভ্যাসে নাই আজি খোজ কাঢ়িছো বহুত দিন মানে বহুত খোজ কাঢ়িল মানে পুরা অবস্থা নহয় কিছু তো আর মানে এবাৰ এনেকৈ যে অৱস্থা মই গম নাপাওঁ আৰু তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু পুনৰ ব্লগ চাহৰ আপোনালোক সকলো ভালে আছে মই পুৰা ভালে আছোঁ তো আজি মানে অম্বুবাচী মেলা চলিছে অম্বুবাচী মেলা চলি যিহেতু আমি যাম বুলি ভাবিছোঁ তো যাব বুলি গাইছোঁ ওপৰৰ পৰা আপোনাৰ কিনকিনাকৈ বৰষুণ দিয়ে দিছে তো এইফালে আছে জয়ন্ত তো ইও যাব জয়ন্ত এবাৰ প্ৰথমবাৰ যাবে নেকি তই তো আমি এতিয়া এইফালৰ পৰা গাড়ী আছে তো এইফালৰ পৰা গাড়ী যাম মেজিকত থৈ যাম তো অলপ এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ এতিয়া আমি মানে হাইৱেৰ ওচৰত মানে গাড়ী ৰখি আছোঁ তো গাড়ী আহিব নাই তো চাওক আপোনালোকে এনেকৈ দেখা পাইছে তো যেহেতু মেজিকত যাব লাগিব মেজিকত মানে জালুকবাৰী দিলোঁ জালুকবাৰীৰ পৰা আৰু ইফালে মানে বাছত যাব লাগিব তো মেজিকত ৱেইট কৰি আছোঁ তো মেজিক ৰখি মেজিক নাপালে অটোখন পালোঁ তো অটোখনতে উঠি ল'লোঁ তো অটোখন মানে মালিকক লাগি যাব তো অটোখনতে আমি এতিয়া যাই আছোঁ আপোনালোকে দেখা পাইছে এইটো জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ তো আমি এনেকৈ যাই আছোঁ এতিয়া মালিগাঁও ফালে তো গাড়ীখন যিহেতু মালিগাঁওক লৈকে যাব তাৰ পৰা মানে নো এণ্ট্ৰি থকা বুলি কৈছে ড্ৰাইভাৰে তো চাওঁ আমি যাই কিনে দেখা পাম তালৈকে তো আহি ফাইনেলি এখন মালিগাঁৱৰ ফ্লাইঅভাৰ পালোঁ আমি এতিয়া ফাইনেলি আমি আহি পেলাই মালিগাঁও ফ্লাইঅভাৰৰ তলত পালোঁ তো তুমি যাই এতিয়া খোজকাঢ়ি যাইছোঁ তো যন্ত্ৰ তলত তো ইও খোজকাঢ়ি আহিছে তো মানে মই ইয়াৰ পিছত যাব নোৱাৰি গাড়ীটো নো এণ্ট্ৰি লগা আছে সেইকাৰণে আমি খোজকাঢ়ি যাব লাগিছে মানুহবিলাকক চাওক মানুহবিলাকক সকলো মানুহে খোজকাঢ়ি যাই আছে তো এইফালে চব খোজকাঢ়ি আহিছে আমিও যাই আছোঁ খোজকাঢ়ি তো গেট পোৱা নাই তো গেটলৈকে আমি যাই আছোঁ তো আপোনালোকৰ চাইডৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে লাষ্টলৈকে চাই থাকে ভিডিঅ'টো তো সেই গাইছ মানে ৰাস্তাতে আহি আছিলোঁ আমি আহি থাকোঁতে মানে এটা মানুহ মানে পূৰা পালে যে বিস্কুট দিছোঁ তো 3 টকামান হ'ব নেকি আজিকালি এইটো তো এইফালে মানে পূৰা চাহে পালে যে বিস্কুট খাই আছে চ' গাইছ ইয়াতে মানে ভাণ্ডাৰা লাগি আছে তো ইয়াতে মানে পুৰি চব্জি পূৰা ফ্ৰীতে খাব পাৰে তো যোনে আহে তাকে ফ্ৰীতে খুৱাই আছে তো চাওক ইয়াতে মানে আমি মানে তাতে খাব খুজিছিলোঁ তো আমি এতিয়া নাখাওঁ মানে আহোঁতে যদি পাওঁ ইয়াতে মানে আহোঁতে খাম আৰু এতিয়া নাখাওঁ আৰু এতিয়া মানে ব্লগৰ নবখানে যিহেতু আহিছোঁ ঘৰৰ পৰা ওলাই কিনে তো মন্দিৰত যাম তো মন্দিৰৰ পৰা যদি আহোঁতে পাওঁ তো ইয়াতে এইবিলাক 2-3 কিলোমিটাৰমান আহিলোঁ এতিয়ালৈকে আহি পোৱা নাই আৰু বা কিমান দূৰ যাব লাগিব খোজকাঢ়ি তো ৰাস্তাইদি খোজকাঢ়ি যাইছোঁ তো আৰু পাহাৰৰ উঠা আছে কিমান বা দেৰি লাগে এইটো আমি ক'ব পৰা নাই তো চাই থাকক ভিডিঅ'টো সকলোকে বিস্কুট পাই পূৰা খাই আছে সৰু সৰু পাৰলে যে বিস্কুট দিছে গাইছ মানে খাবৰ কাৰণে তো ই মানে পূৰা লৈছে 2 পেকেট লৈ চাহৰ দিছে চাহৰ লগত থাকি তো ৰাতিপুৱা যিহেতু একো খোৱা নাই তো মই খোৱা নাই বৰ্তমান ই মানে খাইছে তো খাওঁ আমিও বোলে মন্দিৰত দৰ্শন কৰি তাৰপিছতে খাওঁ আমি সেই গাইছ বহুত সময়ৰ পিছত আহি কিবা ফাইনেলি আমি গেটটো পাই গ'লোঁ তো বহু সময়ৰ পিছত আমি আহি পেলাই ফাইনেলি কামাখ্যা দেৱালয়ৰ গেট পাই গ'লোঁ তো সেইকাৰণে গেটটো বেছি উঠি যাব লগা হৈছে গাইছ বহুত আহিলোঁ ভাগাত ধৰি গৈছে আহি চ' গাইছ ভিউ চাগে এইফালে মজা পুৰা দীপৰ বিল দেখা পাই ইয়াৰ পৰা একদম আগৰ ফালে চাওক মোবাইলটো ইমান জুম নহয় তো আপোনালোকে দেখা পাইছে ইয়াত দীপৰ বিল আগৰ ফালে তো এইটো চাওক আপোনালোকে
দীপৰ বিল পুৰা গোটেই দেখা পায় ইয়াৰ পৰা। ইমান খোজ কঢ়া অভ্যাসে নাই, আজি খোজ কাঢ়িছো বহুত দিন, মানে বহুত খোজ কাঢ়িলো তো মানে আমি বহুত খোজ কাঢ়িছো আহি কিনে অলপ ৰেষ্ট লৈছো, তাৰ মানে বহুত টাইম মোটা লাগছে, মোটা লগা নাই এইফালে মুতবা দিলো তাক, তো মানে এই তাক চাগে গাইছ পুৰা খাইছে মানে ই 5 বছৰৰ মূৰত আজি ইমান খোজ কাঢ়িছো, ইমান দূৰ খোজ কঢ়া অভ্যাস মৰি গৈছে আজি, কিন্তু একদম বঢ়িয়া লাগছে খোজ কাঢ়ি বঢ়িয়া লাগছে না, মৰ্ণিং ৱাক হৈ গৈছে। তো গাইছ ৰাতিপুৱা 5টা বজাতে ওলাইছোঁ ৰুমৰ পৰা, আহি কিনে মই একো হোৱা নাই, ই মানে ৰাস্তাত পালা বিস্কুট তো বোকা দিলাক, তো মই দিছোঁ পুৰা খাই আছে সি, মানে বহুত ভাগৰ দিছে গাইছ মানে। আৰু একদম কিনি লৈছোঁ জয় মাতা দি। তো গাইছ 5 মিনিটমান বহিলোঁ, বহি কিনে আৰু ষ্টাৰ্ট দিলোঁ জাৰ্ণি। তো অলপ এনেকৈ মানে এইটো গাইছ নতুন ৰাস্তা বনিছে, তো মানে আগতে সেইটো ৰাস্তা দেখিছিলোঁ, ৰাস্তাটো মানে অলপ ওচৰ হয়, এইটো ৰাস্তাটো মানে বহুতেই বেছি দূৰ হৈ যাইছে, তো যায়ে পোৱা নাই। আগতে সেইটো চলি ইমান যায় বোলে 7টা বাজিত, 5টা বজাতে ৰুমৰ পৰা। তো আপোনালোকক মই দেখাই আছোঁ মেইন এইটো পৰা বনাই দিছে বঢ়িয়াকৈ। তো আপোনালোকে আহি কিনে এইফালে ইয়াতে ৰেষ্ট ল'ব পাৰে বঢ়িয়াকৈ, তো মানে আৰামত থাকিব পাৰে আৰু ছায়াটো ওপৰত টিন চিমান আছে। তো মানে এই ৰাস্তাটো মানে বহুত ঘূৰিব লগা হৈছে, 10 কিলোমিটাৰ 15 কিলোমিটাৰমান গাইছ ঘূৰিব লগা হৈছে। তো মানে ইমান জেগা মানে ঘূৰিব লগা হৈছে, যোৱা বছৰ ইমান জেগা ঘূৰিব লগা হৈ নাছিলে, বহুতে চবৰে মানে অশান্তি হৈছে, মানে বহুতেৰ বেছি অশান্তি হৈছে। তো এইফালে পূৰা শ্ৰীনগৰতে বহুতে বেছি ডাঙৰ হয়, তো আগলৈকে আছে। তো মই আপোনালোকক দেখাইছোঁ কিমান দূৰ আছে। তো মানে 5 কিলোমিটাৰ এই ৰাস্তা প্ৰায় ইয়াৰ পৰা একদম তলৰ পৰা মোটামুটি 15-20 কিলোমিটাৰমান খোজ কাঢ়িলৈ গাইছে, তাকে যায়ে পোৱা নাই মন্দিৰটো, নাজানো যায়ে পোৱা নাই, 20 কিলোমিটাৰমান খোজ কাঢ়িলোঁ, একদম বিষে গ'ল, খোজ কাঢ়া অভ্যাস নাই। তো মানে ক'ৰ পাহাৰৰ পৰা ৰাস্তা কাটি কিনে ৰাস্তা বনাইছে গাইছ এইবাৰ। তো চাই লওক, আমি মানে যায়ে পোৱাই নাই। তো এইফালে চাই লওক আৰু ৰাস্তা আছে গাইছ, দুটা ৰাস্তা বনাই দিছে এইফালে। তো যাই আছোঁ আৰু উপায় নাই, আৰু ভৰি চৰি বিষাই গৈছে গাইছ, কি কৰিম আৰু উপায়টো নাই। আৰু আহিছোঁ যিহেতু দৰ্শনটো কৰিবই লাগিব। তো গাইছোঁ জন্তা বজাৰ কিনি লৈছোঁ জয় মাতা দি। তো মই দেখাব পাহৰি গৈছিলোঁ আপোনালোকক। তো এইফালে ৰাস্তা বনাই দিছে, তো এইফালে যাব লাগিব এইবাৰ। এই গাইছ কিমান আপ চাব নেকি আপোনালোকে, তো চাই লওক, চাই লওক কিমান আপ উঠি পেলাই গাইছে আপোনালোকে। গাইছ মানে পুৰা অৱস্থা নহয় গৈছে দিয়ক, আৰু মানে এইবাৰ এনেকুৱাকৈ অৱস্থা মই গম নাপাওঁ। আৰু তো যোৱা বছৰ আমি সেইফালে দেখিছিলোঁ বহুত ওচৰ হৈছিল, তো ওচৰ মানে সোনকালে যাই পাইছিলোঁ, এই মানে যাই পয়ে আহি কিনে কেনেকৈ খোজকাঢ়ি আছে। তো আপোনালোকে চাই লওক পুৰা মানে হালি যাব লগা হৈ গৈছে, মানে একদম পুৰা থিয়া পাহাৰ হৈ গৈছে। তো যাই এইফালে চাব পাৰে, পুৰা মানে হালি পাহাৰ, পুৰা ওখ পাহাৰ গাইছ, বহুতে বেছি ওখ পাহাৰ। গৰম লাগিছে কিবা হৈছে। তো গাইছ বহু মানুহৰ হেঁচা ঠেলা খাই আহি কিনে মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। তো মন্দিৰত মানে একদম মেইন ভিতৰত সোমাব পৰা নাই, তো বাহিৰৰ ফালে সোমালোঁ। তো সোমাই কিনে আপোনালোকে দেখা হৈছে, তো মানে ফটো উঠিব পাৰে আৰু ফটো মানে ফটো তো এইফালে চব মানুহজনে তেনেকৈ দণ্ডবাদ দি আহি আছে। তো বহুত মানুহৰ মাজত মানে দণ্ডবাদ দি থকাটো ইমান সহজ কথা নহয়, কাৰণ মানে মানুহবিলাকত বহুতে মানে খোজকাঢ়ি আহিছে, তো ইমান সহজ কথা নহয় এইটো বস্তুটো দণ্ডবাদ দিয়াটো। তো আপোনালোকে চাই থাকক, মন্দিৰটো মই দেখাই আছোঁ।
মানুহবিলাকে তো আপোনালোকে চাওক এটা এটা মানুহবিলাক পূৰা গাড়ী তো সেইফালে এটা আছে তো সেইফালে কি তো সেই গাইছ মানে তাতে পূজা চূজা কৰি পেলাই আমি মানে ওলাইছোঁ তাতে আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ মানে বহুত বেছি ভাগা ধৰি গৈছে মানে পূৰা মানে এইজন মানে বহুত বেছি দূৰে ঘূৰাই লৈ গৈছে তো ইয়াতে আৰু নকৰিলোঁ তো আহি গ'লোঁ তো আমি এনেকৈ এতিয়া ৰাস্তা আহিপালোঁ তো সি মানে এজন মানে এই পূৰাই আগত যা আছে তাত দেখাই নাপাওঁ চ' গাইছে মানে মন্দিৰৰ পৰা পূৰা আহি কিনে মানে অলপ ৰেষ্ট লৈছোঁ ইয়াতে মানে এইফালে ৰেষ্ট লৈ লৈছে বহি লৈছে পূৰা মানে বহুত মানে জেগা ঘূৰি ঘূৰি থাকিব লগা হৈছে সেইকাৰণে বহুত বেছি ভাগাত ধৰি গৈছে তো সেইকাৰণে এইটো অলপ ৰেষ্ট লৈ লৈছোঁ তো ৰেষ্ট লৈ কিনে আগৰফালে যাম আৰু আমি খোজকাঢ়িব লাগিব তো মানে আৰু 3 কিলো 4 কিলোমিটাৰমান মানে খোজকাঢ়িবই লাগিব কাৰণ মানে এইফালে মানে আৰু গাড়ী নাযায় এইফালে ওপৰতে যাতে ফ্লাইঅভাৰৰ ওপৰতে তো সেই গাইছ মানে তাৰ পৰা বহি কিনে আমি মানে আহিলোঁ তো আহি আছোঁ এতিয়া আৰু যাই আছোঁ মানে এইখিনি নো এণ্ট্ৰি তো আগত মানে নো এণ্ট্ৰি খোলা আছে তাতে মানে তাতে জেকেলি আমি বাছত তাৰ পৰা আমি 3 কিলোমিটাৰমান আহিলে খোজকাঢ়ি তো সি মানে আগত খোজকাঢ়ি যাইছোঁ যাওঁতে তো মই এনেকৈ খোজকাঢ়ি যাই আছোঁ তো আৰু যাব লাগিব 1 কিলোমিটাৰ 2 কিলোমিটাৰমান তাৰপিছত আমি মানে নো এণ্ট্ৰি খোলা আছে তাতে মানে গাড়ী চাড়ী তাৰ পৰা মানে আমি এই কিবা এটা বাছখনত মানে তো এইফালে যন্ত্ৰ তো মানে বহুত খোজকাঢ়িলোঁ দিয়ক আজি গাইছ মোটামুটি 6টামান বজাৰ পৰা এতিয়া 9টা বাজে খোজকাঢ়ি মানে ঘূৰি ফুৰি পূৰা বিষ উঠি গৈছে তো এতিয়া আমি জালুকবাৰীৰ পৰা আৰু বেলেগ গাড়ী যাব আমি লখৰা ফালে যাম তো এতিয়া